আজৰি জনাইছোঁ মোৰ আছামিজ গাঁৱলীয়া ব্লগলৈ আৰু আমি সকলোৱে যাওঁ বলক একেলগে পথাৰ ঘূৰি আহিবলৈ। আৰু তাৰ আগতে মই কাপোৰবোৰ চেঞ্জ কৰিব লাগিব। বলক কাপোৰটো চেঞ্জ কৰি লওঁ, আপোনালোকে ভিডিঅ'টো চাই। কাপোৰ চেঞ্জ কৰা হৈ গ'ল আৰু বৰ্তমান আমি গৈছোঁ মাস্কটো বদলাই ল'লোঁ আৰু হাফ পেণ্ট পিন্ধি লৈছোঁ আৰু এতিয়া আমি যাম পথাৰলৈ। বলক আপোনালোকে আমাৰ লগত আহি থাকক। পথাৰত বৰ্তমান আধা দি হাল মাৰা হৈ গৈছে, আপোনালোকে চাব পাৰে। এইবিলাক গোটেই পথাৰ আধা দি হাল মাৰা হৈ গৈছে। এইখিনি গোটেই মাৰিছোঁ, মই মাৰিছোঁ আৰু এইখিনিৰ পৰা পাহাৰ কিনাৰলৈকে সেইখিনিলৈকে মাৰিছোঁ আৰু ইফালে আছে, ইফালে এইখিনিলৈকে আছে। আপোনাৰ ট্ৰেক্টৰ দেখিবলৈ গৈছে, এইটো ট্ৰেক্টৰ। এই ট্ৰেক্টৰ এতিয়া মই মাৰিব যাম আৰু লগতে আপোনালোকে আহক, ভিডিঅ'টো চাই থাকক। একচুৱেলি মাস্কটো পিন্ধিব নালাগে, কিন্তু হ'লেও ছেফটিৰ কাৰণে পিন্ধি লৈছোঁ। পথাৰত আহিছোঁ, আপোনালোকে পিন্ধিব, মাস্কটো কেতিয়াও নুখুলিব। আপোনালোকে মাস্কটো পিন্ধি থাকিব আৰু গৈ আছোঁ পানীত। আলুবোৰ ইমানতে বেয়া হৈছে, আপোনালোকে চাই থাকক। ইয়াত আমাৰ দেউতাই ৰঙালাও খেতি কৰিছিলে, কিন্তু পিছতীয়া হোৱাৰ কাৰণে নহ'ল। এতিয়া এইটো হাল মাৰি দিয়া হ'ব আৰু এতিয়া আপোনালোকক আৰু ধুনীয়া বস্তু এটা দেখাবলৈ গৈ আছোঁ। এইটো চাওক, পকী ডং অৱস্থা অৱশ্যে বেয়া হৈ গৈছে আৰু এইবিলাক পথাৰত পানী দিবৰ কাৰণে এইবিলাক ভাঙিছে আৰু এইবিলাক কিন্তু গৰম এতিয়া এইটো ছিজনত, বিশেষকৈ এই ছিজনত গা ধুবলৈ আহিবলৈ বহুত ভাল। আৰু আমাৰ ট্ৰেক্টৰ ষ্টাৰ্ট দিম, আপোনালোকে চাই থাকক। আমাৰ ট্ৰেক্টৰ ষ্টাৰ্ট দিবলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। আছে
ভিডিঅ'টোত বনাবলৈ কিন্তু একোৱে নাছিলে, হ'লেও বনাই দিলোঁ। আপোনালোকে কেনেকৈ পাইছে কমেণ্টত জনাব। আৰু এনেকুৱা ভিডিঅ' আপোনালোকক দি থাকিম। ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে বেল আইকনটো দবাবলৈ নাপাহৰিব। লকডাউনৰ মাজতে আপোনালোকক কৈছোঁ মাস্ক পিন্ধিব আৰু ঘৰতে থাকিব, বাহিৰলৈ নোলাব। সেইটোৱে কয়। বাই বাই।